সানটেন হৈছে নেকি বলক আজি ঘৰতে বনাওঁ দুটা বিটৰ ইজি ফেচ মাস্ক যি আপোনাৰ স্কিনখন পিং কৰিব আগতে এটা বিটৰ জুচ যি আপোনাক স্কিনটোৰ কাৰণে হাইড্ৰেট কৰে মোৰ নিচিনাকৈ পেলাই নিদিব খালি এইটো বহি এনেকৈ মাছাজ কৰি মানে মাছাজ নহয় ৰাব কৰিব লাগে যাতে ডেড স্কিন চেলছবোৰ আঁতৰি যায় আইচটো শুকাই গ'ল শুকাই যোৱাৰ পাছত উলটা ছাইডত ৰাব কৰিব লাগে যাতে ডেড স্কিনবোৰ নোহোৱা হৈ যায় পিঠাগুড়ি মাস্কটো যে লগালে অইলি যোনবোৰ গৰমত হৈ থাকে অইলি স্কিন সেইবোৰ নোহোৱা হৈ যায় আপুনি মুখখন পানীৰে ধুই দিব পাৰে আৰু নহ'লে টিচুৱেদি মোহাৰি ল'ব পাৰে মই টিচুৱে ব্যৱহাৰ কৰিম এতিয়া মুখখন ধুই আহিলোঁ মুখখন ধুই পিছত গ্ল'টো চাওক এতিয়া এইটো ইউজ কৰিম এইটো হ'ল বেচন আৰু বিটৰ এটা ফেচ মাস্ক অলপ লগাম যিবোৰৰ অইলি স্কিন তেওঁলোকে ৰাতি এবাৰ আৰু এবাৰ দিনত লগাব Can you see the glow? আপোনালোকেও এইটো ট্ৰাই কৰিব যদি ভাল পায় মোক কমেণ্ট কৰি জনাব আৰু আজিলৈ আহিছোঁ বাই বাই ৰ'ব ৰ'দৰ পোহৰ